হেল্ল' ষ্টুডেণ্ট, আজি যিখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, এই কুৱেশ্যন পেপাৰখন কটন ইউনিভাৰ্চিটিৰ আছামিজ MILৰ কটন ইউনিভাৰ্চিটিৰ প্ৰি ফাইনেলৰ অসমীয়াৰ প্ৰশ্নকাকত অতি গুৰুত্বপূৰ্ণ। গতিকে এইখন তোমালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা তোমালোকৰ যথেষ্টখিনি কমন পৰিব পাৰে। গতিকে তোমালোকে শেষলৈ চাব গোটেইখন। ইয়াত যিকেইটা ৰচনা দিয়া আছে, গ্ৰামাৰ আছে, 1 মাৰ্কছ, 5 মাৰ্কছ, 2 মাৰ্কছ, যিকেইটা কুৱেশ্যন দিয়া আছে অলম'ষ্ট গোটেইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট। চ' তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু গোটেইখিনি তোমালোকে যিসকলৰ প্ৰি ফাইনেল শেষ হ'ল তোমালোকে এইখন ছল্ভ কৰি চাবা, নিজকে টেষ্ট কৰিব পাৰা কিমানখিনি তোমালোকৰ কমপ্লিট হ'ল। আৰু এইখন কমপ্লিট কৰিলে মই আশা কৰোঁ তোমালোকৰ কম হ'লেও 50% কমন পৰিব। গতিকে তোমালোকে শেষলৈ চাবা আৰু এনেকুৱা প্ৰত্যেকখন অসমৰ আগশাৰীৰ বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ মই লৈ আহিম আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এই কুৱেশ্যন পেপাৰসমূহে যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে প্ৰি ফাইনেল শেষ হৈছে, পঢ়া শুনা তেওঁলোকে ৰিভিজন দি আছে, তেওঁলোকৰ বাবে অত্যন্ত প্ৰয়োজনীয়, কাৰণ এই কুৱেশ্যন পেপাৰসমূহে তেওঁলোকৰ আগন্তুক পৰীক্ষাৰ ফাইনেল পৰীক্ষাৰ বাবে সহায়ক কৰে, প্ৰস্তুতিৰ বাবে যথেষ্ট বেছি। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ধন্যবাদ।